ৰঙৰ কাম কৰাৰ আগতে আমি স্কুৱেৰ ফিট জানি ল'ব লাগে। স্কুৱেৰ ফিটটো কেনেকুৱাকৈ জুখিব লাগে, কি কৰিব লাগে আমি সকলোবোৰ আপোনালোকক দেখুৱাই দিম। আৰু স্কুৱেৰ ফিটটো কি হয়, স্কুৱেৰ ফিটটো কিহৰ কাৰণে কৰা হয়, আপোনালোকে স্কুৱেৰ ফিটটো প্ৰথম জানি ল'ব লাগিব। তাৰপিছতহে আমি ৰঙৰ কাম কৰিবৰ কাৰণে প্ৰস্তুত হ'ব পাৰিম। 1 ফুট বৰ্গটোকে আমি 1 স্কুৱেৰ বুলি কওঁ। আমি সেয়ে স্কুৱেৰ ফিটটো আপোনালোকক এনেদৰে দেখুওৱা হ'ব যে স্কুৱেৰ ফিট কেনেকুৱাকৈ হিচাপ কৰা হয়। সকলো ধৰণৰ ঘৰ, সকলো ধৰণৰ চিলিং আমি আপোনালোকক স্কুৱেৰ ফিট হিচাপটো দেখুৱাই দিম, শিকাই দিম। আপোনালোকে স্কুৱেৰ ফিট উলিওৱাত কোনো অসুবিধা নাপায়। আপোনালোকে চাই থাকক ভিডিঅ'টো। বাইদেউসকলক কৰ্মমুখী কৰিবলৈ আগবাঢ়ি আহিছে FXB ইণ্ডিয়া সুৰক্ষা আৰু এক্সজনেবল কালাৰ। ধন্যবাদ FXB আৰু এক্সজনেবল অৰ্থাৎ ডুলাক্স কালাৰ। পুটিন কটাৰ আগতে প্ৰথম পাতি প্ৰেক্টিচ, প্ৰথম পাতিৰ লগত পৰিচয়, তাৰপিছত পাতি প্ৰেক্টিচ কৰিব লাগিব। আৰু পাতি প্ৰেক্টিচ কৰিলে আপোনালোকে যিমান প্ৰেক্টিচ কৰিব সিমান হাতখন ফ্ৰী হ'ব। আৰু হাতখন ফ্ৰী হ'লে পুটিন কটাত কোনো অসুবিধা নাথাকে। পাতি প্ৰেক্টিচ মেইন। আপোনালোকে চাই থাকক কেনেকৈ পাতি প্ৰেক্টিচ কৰিছে বাইদেউসকলে। ঠিক আপোনালোকেও এইদৰে প্ৰেক্টিচ কৰিব। পাতি প্ৰেক্টিচ হোৱাৰ পিছত আপোনালোকে সকলো ধৰণৰ ৱালত আপোনালোকে পুটিন কাটিব পাৰিব বা পুটিন এপ্লাই কৰিব পাৰিব। পাতি প্ৰেক্টিচ নোহোৱাকৈ কেতিয়াও আপোনালোকে ৱালত পুটিন কাটিব নোৱাৰে বা পুটি এপ্লাই কৰিব নোৱাৰে। এয়া আমাৰ ছাৰ সুব্ৰত কুমাৰ ছাৰ, তেওঁ বৰ্তমান আমাক দেখুৱাই আছে। ছাৰে আমাৰ বাইদেউসকলক দেখুৱাইছে পাতি প্ৰেক্টিচ কেনেকুৱা হয়। আপোনালোকে চাই থাকক। পাতি প্ৰেক্টিচ হোৱাৰ পিছতহে আপোনালোকে পুটিন কাটিবলৈ পাৰিব। এয়া বৰ্তমান বাইদেউহঁতে পাতি প্ৰেক্টিচ কৰি উঠি বৰ্তমান পুটিন কাটিছে বেৰাত। ঠিক কেনেকৈ কাটিছে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ইমান ধুনীয়াকৈ বাইদেউহঁতে কাম কৰিব, কিমান ধুনীয়া ফিনিচিং পৰিপাটিকৈ কাম কৰিব। সকলোৱে কাম কৰিবলৈ শিকক। এয়া বাইদেউহঁতক অনুসৰণ কৰক। আৰু বাইদেউহঁতে কেনেকৈ কাম কৰিছে আপোনালোকেও কৰিব পাৰিব। কামত কোনো সৰু বৰ নাই, সকলোৱে সকলো কাম কৰিব পাৰে। মেইন হৈছে প্ৰেক্টিচ, অনুশীলনৰ দ্বাৰা আপোনালোকে সকলো কাম কৰিবলৈ সহজ হৈ পৰে। এয়া চাই থাকক বাইদেউহঁতে কি ধুনীয়াকৈ পুটিন কাটিছে, চাই থাকক। পুটিন কটাৰ পিছত কেনেকৈ চিৰিজ কৰিব লাগে বা চেণ্ডিং কৰিব লাগে আপোনালোকে চাই থাকক। কোনো অসুবিধা নোহোৱাকৈ ইমান সহজ। আপোনালোকে ধুনীয়াকৈ চাই থাকক। চেণ্ডিং কৰিছে বাইদেউসকলে। এয়া ধুনীয়াকৈ ৱালবিলাক চেণ্ডিং কৰিছে, অৰ্থাৎ চিৰিজ মাৰিছে। হিয়াৰ বাহিৰ সৰু হোৱানা
পুটিন কটাৰ আগত যেনেকৈ আমি পাতি প্ৰেক্টিছ কৰোঁ, ঠিক ৰং কৰাৰ আগত বাল্টিঙত পানী লৈ ৱাটাৰ ব্ৰাছিং অৰ্থাৎ ব্ৰাছ প্ৰেক্টিছ কৰা হয়। ব্ৰাছ প্ৰেক্টিছ ক্লিয়াৰ হোৱাৰ পিছতহে আপোনালোকে ৱালত ৰং কৰিব পাৰিব। চাওকচোন বাৰু। এয়া হাতে হাতে ব্ৰাছ আৰু ট্ৰে লৈ বাইদেউসকলে প্ৰাইমাৰ মাৰিবৰ কাৰণে সাজু হৈছে, আপোনালোকে চাই থাকক। প্ৰাইমাৰ কেনেকৈ মাৰা হয় আপোনালোকে, আমাৰ ছাৰে বৰ্তমান তেওঁ কলিকতাৰ পৰা আহিছে, সুব্ৰত কুমাৰ ৰায় ছাৰ, তেওঁ প্ৰাইমাৰ মাৰা আমাক দেখুৱাইছে, সকলোকে দেখুৱাইছে। এতিয়া বাইদেউহঁতে নিজে নিজৰ ৱালত প্ৰাইমাৰ মাৰিব আৰু এই প্ৰাইমাৰ মাৰা হোৱাৰ পিছতহে আমি কি কৰিব লাগিব, কালাৰ কৰিম। বাইদেউহঁতে এতিয়া প্ৰাইমাৰ মাৰিবৰ কাৰণে আৰম্ভ কৰিছে। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। মোৰ মন জোছনা হৃদয়ৰে হাসনা, তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা। এয়া বাইদেউহঁতে বৰ্তমান হাতত ট্ৰে আৰু ব্ৰাছ ৰুলাৰ লৈ তেওঁলোকৰ নিজৰ ৱালবোৰ কালাৰ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। ধুনীয়াকৈ কালাৰ কৰিছে, আপোনালোকে চাই থাকক। ইমান ধুনীয়া সুন্দৰকৈ আপোনালোকৰ আগত দাঙি ধৰিছে যে ৰঙৰ কামটো ল'ৰাইহে কৰিব পাৰে, কিন্তু বাইদেউহঁতে আজি আপোনালোকক প্ৰমাণ কৰি দিছে যে ল'ৰাৰ কাম তিৰোতা মানুহ বা ছোৱালী মানুহে কৰিব পাৰে। এইটো কোনো অসম্ভৱ কথা নহয়, বাইদেউহঁতে চব সম্ভৱ কৰি দিব পাৰে। আৰু আপোনালোকৰ কিছুমান অসম্ভৱ কাম আপোনালোকে হাতেৰে কামেৰে সম্ভৱ কৰি দিব পাৰে। এয়া চাওক কি ধুনীয়াকৈ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। বাইদেউহঁতে এয়া পিংক কালাৰ আৰু ব্লু কালাৰ মাৰিছে, ধুনীয়াকৈ নিজৰ কামখিনি ধুনীয়াকৈ সুকলমে কৰিছে। আপোনালোকে চাই থাকক, আগলৈ চাই থাকক, ধুনীয়াকৈ ৰুমটো পৰিপাটিকৈ বাইদেউহঁতে সজাই দিব। এয়া বাইদেউহঁতে বৰ্তমান এনামেল পেইণ্ট মাৰা আৰম্ভণি কৰিছে। খিৰিকী ফ্ৰেমত ধুনীয়াকৈ বাইদেউহঁতে পৰিপাটিকৈ এনামেল পেইণ্ট মাৰিছে। এয়া বাইদেউহঁতে বৰ্তমান ধুনীয়াকৈ ৰুমটো ৰং কৰি দিলে, ধুনীয়া লাগিছে। ৱাও, বিউটিফুল, ধুনীয়া হৈছে ৰং। আপোনালোকে চাওক যে মহিলায়ো তিৰোতা মানুহেও আপোনালোকৰ ৰঙৰ কাম কৰি দেখুৱাব পাৰে, তাই বাইদেউহঁতে আজি কৰি দেখুৱালে। ধন্যবাদ।